তেতিয়া অলপ সন্দেহ হ'ল যে কংগ্ৰেছৰ লগত BPFৰ কিবা আণ্ডাৰষ্টেণ্ডিং চলি আছে নেকি, কাৰণ আজিলৈকেতো মই তেনেকৈ দেখা নাই। তাকে আপুনি ক'ব না, মই এইটো নাজানো, কিন্তু যেনেকুৱা ৱাৰ্ডিং তাত ইউজ হৈছে, মানে ইমান প্ৰেম গান্ধী ফেমিলি বা কংগ্ৰেছৰ প্ৰতি, আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বা আমাৰ চেলৰ যিটো প্ৰেচিডেণ্ট বেংগলী চেলৰ, এইটো আশ্চৰ্যৰ কথা না, যে তেহঁতৰ হৈ থিয় হৈছে মোৰ এগেইনষ্টত, যে আপুনি কংগ্ৰেছৰ এগেইনষ্টত কৈছে। ইমানখিনি এটা ৱাৰ্ডৰ ওপৰত মোৰ ছাছপেনশ্যন কৰাটো কোনো মানুহে আমাৰ পাৰ্টিৰ মেম্বাৰে বিশ্বাস কৰিব পৰা নাই এতিয়াও। তেহঁতে মোক আজিও কুৱেশ্যন কৰে, দাদা আপুনি এনেকুৱা কিবা ক'লে নেকি? মই কৈছোঁ মই কাক গালি পাৰিছোঁ, আপুনি মোৰ প্ৰেছ মিটটো চাব পাৰে। মই যোৱা প্ৰেছ মিটত একো কোৱা নাই। এতিয়া যদি তেহঁতৰ ভিতৰত কিবা আছে, এইটো আপোনালোকে ডাইৰেক্ট সুধিব পাৰে, মইতো ক'ব নোৱাৰিম, কাৰণ মোৰ নলেজত নাই। কাৰণ মই যেতিয়া 19 তাৰিখে হাগ্ৰামা ছাৰ মোৰ লগতেই আছিল তাতে, কিন্তু হাগ্ৰামা ছাৰ নাজানে মই প্ৰেছ মিট কৰিম বুলি। আৰু হাগ্ৰামা ছাৰক ইয়াত মিছগাইড কৰা হৈ আছে একদম 100%। কাৰণ মই পলিটিক্স কৰিছোঁ কোকৰাঝাৰত হাগ্ৰামা ছাৰ, চন্দন ছাৰ আৰু কাম্পা ছাৰৰ কাৰণে। মই তিনিজনক বিৰাট ভাল পাওঁ। এই তিনিজনৰ কাৰণে মই BPFত সোমাইছিলোঁ আৰু BPF 20 বছৰ কৰিলোঁ। কিন্তু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ পৰা মই একদিন বিচাৰিছিলোঁ এইটোৰ কাৰণে, মোক একদিন দিয়া নাই, মোক 15 মিনিটো দিয়া নাই। এইটো দুখজনক কথা, মোৰ বিৰাট হাৰ্টত লাগিছে কথাটো, যে মই 20 বছৰ এটা পাৰ্টিক দিলোঁ, পাৰ্টিয়ে মোক একদিন দিব পৰা নাই। ডেট মিনছ তেহঁতে মোৰ এগেইনষ্টত কনস্পিৰেচি কৰি আছে আৰু কিবা, যে তাক আমি ছাছপেণ্ড কৰিম। এডামেণ্ট হৈ আছিল তাতে, কথা বাৰ্তা যেনেকুৱা আছিল, এডামেণ্ট তেহঁতে যে ছাছপেণ্ড কৰিব। কৰক, মোৰ কোনো আপত্তি। মই তেতিয়া ওলাই আহিছোঁ, ওলাই আহি মই মোৰ ঘৰ আৰু পাৰ্টি অফিচ 1 কিলোমিটাৰো নহয়। মই ঘৰত আহি পাইছোঁ, আহি পোৱাৰ লগে লগে মই মোৰ মোবাইলত আমাৰ জেনেৰেল ছেক্ৰেটাৰী BPF চেণ্ট্ৰেল কমিটিৰ তাৰ আমি এটা মেছেজ পালোঁ, তাতে সি মোক ছাছপেনশ্যন লেটাৰ পঠালে। ছাছপেনশ্যন লেটাৰত কি লিখিছে? ইউ আৰ ছাছপেণ্ডেড ফ্ৰম BPF প্ৰাইমাৰী মেম্বাৰ এণ্ড CWC মেম্বাৰ ফ্ৰম 21/9/2023 উইদাউট এনি শোকজ। মোক কেনেকৈ ছাছপেণ্ড কৰিব পাৰে? পাৰ্টিৰ কিবা ৰুল ৰেগুলেশ্যন গাইডলাইনটো থাকিব। কোনোবা এটা চেণ্ট্ৰেল লিডাৰক ছাছপেণ্ড কৰিব গ'লে তাক শোকজ দিব লগা হয়। শোকজ না দি পেলাই মোক ডাইৰেক্ট ছাছপেণ্ড কৰিলে উইদিন 15 মিনিটছ। মই লেটাৰটো পালোঁ, মই লেটাৰটো পাই মই ঠিক আছে ছাছপেণ্ড কৰিলে, কিন্তু তাত কোনো ডেট মেনশ্যন নাই মোক 1 মাহ 2 মাহ বা 6 মাহ বা 1 দিন তাৰ কাৰণে ছাছপেণ্ড কৰিলে। ডেট মিনছ তেহঁতে মোক পাৰ্মানেণ্টলি ছাছপেণ্ড কৰিলে। তাত কিন্তু কোনো মেনশ্যন নাই। লেটাৰটো আপোনাক মই লাগিলে হোৱাটছআপত ফৰৱাৰ্ড কৰি দিম, তেহঁতে আপোনালোকে পাইছে লেটাৰটো, তাতে কোনো মেনশ্যন নাই ডেট। মই ক'লোঁ ঠিক আছে, যেতিয়া ছাছপেণ্ড কৰিলেই কোনো অসুবিধা নাই, মই চুপচাপ বহি আছোঁ। ইমান দিন মোৰো এটা প্ৰব্লেম হৈ আছিল, কাৰণ যি হিচাপত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে মোক 40-50 জনৰ ভিতৰত ৱাৰ্ণিং দিছিলে, তেতিয়া অলপ মোৰো ভয় আছিল যদি কিবা হয়, কাৰণ মোৰ আৰু মোৰ ফেমিলিৰ লাইফ ৰিস্ক হৈছে এইটো। আমি আজিও ভাবোঁ মোৰ আৰু মোৰ ফেমিলি লাইফ ৰিস্কত আছে, কাৰণ যেনেকুৱা ৱাৰ্ডিং তাত ইউজ হৈছে, মিটিঙত আঙুল উঠাই কথা পতা হৈছে, এইটো ভদ্ৰ সমাজত আমি নিবিচাৰোঁ। তেহঁতে মোৰ লগত যেনেকুৱা মিছবিহেভ কৰিছে, মোক পচন্দ হোৱা নাই। মই বিৰাট দুখিত হৈছোঁ। মোৰ ফেমিলি তাৰপিছত ৰাজস্থান গুচি গ'ল। মোৰ ফেমিলি যোৱাকালি আহি পাইছে। তাৰপিছত মোৰ ল'ৰাৰ মিছেজে মোক ক'লে, আপুনি এনেকুৱা চুপচাপ বহি থাকিলে নহ'ব, কাৰণ আপোনাক অপমানিত কৰিছে। আপুনি এটলিষ্ট আপোনাৰ ভিউটো আপুনি প্ৰেছত বা পাব্লিকক জনাব লাগে। আৰু মোৰ এই মেটাৰটো এটলিষ্ট BPF পাৰ্টিৰ লিডাৰশ্বিপ, BPF ৱৰ্কাৰ আৰু BPFৰ ৱেল উইচাৰ জানিব লাগে যে পাৰ্টিৰ ভিতৰত কি চলি আছে, পাৰ্টিৰ লিডাৰ বা পাৰ্টিৰ ৱৰ্কাৰৰ লগত কেনেকুৱা বিহেভ হৈ আছে। এই বিহেভটো মই সহ্য কৰিছোঁ। তাৰ কাৰণে মই যোৱাকালি ৰাতি 9টা মানত মই ৰিজাইন কৰিলোঁ পাৰ্টিৰ পৰা। এই ৰিজিগনেশ্যনটো মই কালি ৰাতি প্ৰেচিডেণ্ট আৰু মনেশ্বৰ ব্ৰহ্ম, আমাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু অফিচ ছেক্ৰেটাৰী, তাক পঠাই দিয়া হৈছে। মোক হোৱাটছআপত ছাছপেনশ্যন দিছে, মই হোৱাটছআপতে পঠাইছোঁ। মই কিন্তু হাৰ্ড কপি তেহঁতক দিয়া নাই। ময়ো আজিলৈকে হাৰ্ড কপি পোৱা নাই ছাছপেনশ্যনৰ। তাৰপিছত কি হ'ল, যেতিয়া মোক ছাছপেনশ্যনৰ কথাটো কোৱাৰ পিছতে আমাৰ বেংগলী চেলৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট থিয় হ'ল। সি মোক এতিয়া জ্ঞান দিব ওলাইছে যে গান্ধী ফেমিলি কোন। আপুনি গান্ধী ফেমিলিক চিনি পায়? গান্ধী ফেমিলি আজি নেহৰু গান্ধী ফেমিলি যদি নাথাকিল হয়, কংগ্ৰেছ নাথাকিল হয়, আপুনি এই জমিত থিয় হোৱাৰ আপোনাৰ কেপাচিটি নাছিল। ডেট মিনছ কি আমাৰ ভাৰতবৰ্ষটো কি গান্ধী ফেমিলিৰ কৰ্জদাৰ হৈছে?
না তেহঁতৰ কাৰণে আমি জীয়াই আছোঁ ইয়াত। আমি জীয়াই আছোঁ মহাত্মা গান্ধীৰ কাৰণে, আমি জীয়াই আছোঁ ভাৰতবৰ্ষৰ কাৰণে। আমি কিন্তু কোনো পাৰ্টিকুলাৰ মানুহৰ কাৰণে বা কোনো ফেমিলিৰ কাৰণে জীয়াই নাই। আমি ইয়াত থিয় হৈছোঁ, আমি জন্ম লৈছোঁ ইয়াত, কিয় থিয় হ'ব নোৱাৰিম আমি? তেহঁতৰ ৱাৰ্ডিং এনেকুৱা হৈছে। তেতিয়া মই চিন্তা কৰিলোঁ, যিটো ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ক'লে যে ৰাহুল গান্ধী বা তেহঁতৰ এগেইনষ্টত কোৱাটো, আৰু এই চান্নাল মিষ্টাৰ চান্নাল চেণ্ট্ৰেল প্ৰেচিডেণ্ট বেংগলী ছেট, তেতিয়া অলপ সন্দেহ হ'ল যে কংগ্ৰেছৰ লগত BPFৰ কিবা আণ্ডাৰষ্টেণ্ডিং চলি আছে নেকি। কাৰণ আজিলৈকেতো মই তেনেকৈ দেখা নাই। কাৰণ হাগ্ৰামা ছাৰেও কেতিয়াও কোৱা নাই যে আমি কংগ্ৰেছৰ লগত গৈ আছোঁ বা কংগ্ৰেছৰ লগত সব সময় কৈছে আমি অকলে খেলিম। যদি অকলে খেলে, মই গান্ধী ফেমিলিৰ এগেইনষ্টত কোৱা নাই। মই জাষ্ট এটা কুৱেশ্যনে এৰাইজ কৰিছোঁ, ৱাই দে মানে ইউজ টাইটেল অফ গান্ধী ইন প্লেচ অফ খান। মই আদাৰ্ছ একো কোৱা নাই, গালি পাৰা নাই। তাৰপিছত এটা কথা আৰু হ'ল, এইটো চিন্তা কৰাৰ পিছত ইয়াত এটা ডাঙৰ কুৱেশ্যন আছে। ডাঙৰ কুৱেশ্যনটো হ'ল, মই BPFৰ কিছুমান লিডাৰৰ পৰা লাখ লাখ টকা পাওঁ। সেই লাখ লাখ টকা মই বছৰকে বছৰ হৈ গ'ল মানে বিচাৰিলেও ৰিটাৰ্ণ নাপাওঁ। এইটো কি হৈছে, কিছুদিন আগত যেতিয়া চেলবিলাক ফৰ্মেশ্যন হৈ আছিল, আপোনালোকে জানে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ব্লকৰ 2টা চেল ফৰ্মেশ্যন হৈ আছিল। তেতিয়া এদিন ৰাতি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে মোক ৰাতি 10টাত ফোন কৰিলে, কয় শৰ্মা আপুনি কালি 2টা চেল ফৰ্মেশ্যন হ'ব, ওই 2টা চেলৰ খৰচাটো আপোনাক দিব লাগে। মই তেতিয়া কৈছোঁ, ছাৰ এইটোতো মোৰ দ্বাৰা এতিয়া সম্ভৱ নহয়, কাৰণ 2 মাহ 3 মাহ আগতে মই কোকৰাঝাৰ টাউন প্ৰগ্ৰামত 4 লাখ টকা মই খৰচা কৰিছোঁ। এতিয়াতো মোৰ হাতত পইচা নাই, মই দিব নোৱাৰিম। সি মোৰ ওপৰত খং কৰিলে। এই তেওঁতে এটা কনস্পিৰেচি কৰি পেলাই এইটো কামটো কৰিছে। এইটো টোটাল কনস্পিৰেচি মোৰ এগেইনষ্টত। এতিয়া এনেকুৱা কুৱেশ্যন উৰাই আছে যে মোক ছাছপেণ্ড কৰাটো পইচাৰ মেটাৰ হয়। ইয়াত এনেকুৱা হ'ব পাৰে, এই মানুহ যিবিলাকৰ পৰা মই পইচা পাওঁ, তেওঁতে মোৰ এগেইনষ্টত কনস্পিৰেচি কৰি এই কামটো কৰিছে। নহ'লে এই এটা সৰু মেটাৰ, মই এটা কুৱেশ্যনহে এৰাইজ কৰিছোঁ, মই কাক গালি পাৰা নাই। মোক ছাছপেণ্ড কৰিব লগা হৈছে উইদাউট এনি শোকজ। এইটো এটা আশ্চৰ্যৰ কথাৰ। এইটো মই কৈ দিওঁ, আজি মই পাৰ্টি এৰিছোঁ, আপোনালোকে চাই থাকক অহা দিনত কিমান মানুহে এই বিহেভিয়াৰবিলাকৰ কাৰণে কিমান মানুহে পাৰ্টি এৰি দিয়ে। এই বিহেভিয়াৰৰ কাৰণে পাৰ্টি নীতিকে, এই বিহেভিয়াৰৰ কাৰণে এতিয়া এনেকুৱা হ'ব যে হাগ্ৰামা ছাৰো মানে চিন্তা কৰিব লগা আছে যে এইবিলাক মানুহৰ কাৰণে পাৰ্টিটো ধ্বংস হ'ব, ল'ব লগা। এইটো আমাক প্ৰেচিডেণ্টে কৈছে। তেতিয়াহ'লে মই আৰু প্ৰেচিডেণ্টত কথা পাতিতো কোনো লাভ নাই। যেতিয়া প্ৰেচিডেণ্টে অৰ্ডাৰ দিছে, কিন্তু মই আজিও হাগ্ৰামা ছাৰক সন্মান কৰোঁ আৰু কৰি থাকিম। কাৰণ মই যিমান জানো, হাগ্ৰামা ছাৰে ইমান হাৰ্ড ডিচিশ্যন লোৱা হয়তো নকৰিলে, কিন্তু কিছুমান মানুহে তাক ছাৰক মিছগাইড কৰিছে। এতিয়ালৈকে বন্ধু মই কোনো ডিচিশ্যন লোৱা নাই, কাৰণ এটা ৰাস্তা বন্ধ হ'লে 10টা ৰাস্তা খুলি যায়, আপোনালোকেও জানে ভালকৈ। আৰু যদি পলিটিক্স কৰিব লগা আছে, তেতিয়া আগত কিবা নকৰি চিন্তা কৰিবই লাগিব। কিন্তু বৰ্তমানত মই এতিয়াও কোনোবা পাৰ্টি বা BJP, UPPL, কংগ্ৰেছ বা কোনোবা দলত যাম, এইটো মই এতিয়াও চিন্তা কৰা নাই। কিন্তু অহা পূজা বা দেৱালীৰ পিছত যদি তেনেকৈ চিচুৱেশ্যন কিবা থাকে, তেতিয়াহ'লে কিবা এটা চিন্তা কৰিব পাৰিম। কিন্তু ডিচেম্বৰলৈকে মই একচুৱেলি মই এতিয়া ফেমিলিক সময় দিম। কাৰণ পূজা আহিছে, দেৱালী আছে, আমাৰ ডাঙৰ পৰ্ব। এই সময়ত মই কোনো পলিটিক্সত সোমাব বিচৰা নাই, মই ফেমিলিক সময় দিম। নিৰ্বাচনৰ বছৰ আপুনি যেতিয়া হাগ্ৰামা মহিলাকে আকলে যাব নেকি আপোনাৰ? নাই, মোৰ আৰু মই ক্লিয়াৰ, মোৰ হেৰিত ৰেজিগনেশ্যনত ক্লিয়াৰ লিখি দিছোঁ, আই ফিল দেট আই এম নট এবল টু ৱৰ্ক উইথ দ্য পাৰ্টি। কাৰণ যি মানুহবিলাকে যেনেকৈ বিহেভ কৰি আছে, এইটো এটা বিৰাট চিৰিয়াছ মেটাৰ। এইটো সৰু সুৰা মেটাৰ নহয়। মোক ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ডাইৰেক্ট ৱাৰ্ণিং দিছে, আঙুল তুলি কথা কৈছে মোৰ ওপৰত। আপোনালোকে জানে কোন। ইয়াতে আৰু এটা কথা আছে, হাগ্ৰামা ছাৰ কিন্তু এইটো নাজানে যে আমাৰ কিছু লিডাৰে পইচাৰ কাৰণে পাৰ্টি ৱৰ্কাৰক হেৰেছ কৰি আছে। এইটো মই জোৰ দি ক'ব পাৰিম, কাৰণ এইটো মই ফেচ কৰিছোঁ, আদাৰ মানুহ ফেচ কৰা নাই, এইটো কি গেৰেণ্টি আছে? এই টকাটো আজিৰ নহয় বন্ধু, এই টকাটো আপোনালোকে জানে, মোদী আহিছিল কোকৰাঝাৰত, আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ, এই BTR ৰেকৰ্ড হোৱাৰ পিছত এই সময়ত হাগ্ৰামা ছাৰৰ ইনষ্ট্ৰাকশ্যনৰ মতে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ফ্লেগ বনাইছিল। আপোনালোকে ভালকৈ জানে এইটো। এই ফ্লেগৰ সময়ত
যিমান ফ্লেগ বনোৱা হৈছিল তাত 50% টাকাও আমি পোৱা নাই মোক অৰ্ডাৰ দিছিল কিন্তু অৰ্ডাৰটো মোক কৈছিল আপুনি বনাই দিয়ক মই বনাই দিছোঁ কিন্তু ৰেট সেট সবে ফাইনেল কৰিছে ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টে ইয়াতে মোৰ কমিশ্যন বা মোৰ পইচা খোৱাৰ কোনো হেৰি নাছিল ডাইৰেক্ট মানুহৰ লগত তাৰ কথা পাতাই দিছিলোঁ যে বনাব তেওঁলোকৰ লগত ছাৰে ৰেট কৰিছে এই পইচাটো মই জানা মতে হাগ্ৰাম ছাৰে ফুল পেমেণ্ট কৰিছিল এই পইচাটো আসল জায়গাত গৈ পোৱা নাই এই পইচাটো মই ইন্টাৰেষ্টত উঠাই পেলাই মই এতিয়া মোৰ জমি বেচিছোঁ আপোনালোকে জানে মোৰ চিনেমা হলৰ লেণ্ডটো মই বেচিছোঁ এই লেণ্ডটো বেচাৰ পিছত এই পইচাটো মই তেওঁলোকক ৰিটাৰ্ণ কৰিছোঁ 4% ইন্টাৰেষ্টত মই পইচা লৈ এইটো পেমেণ্ট কৰিছোঁ এতিয়া আপুনি চাই লওক 12 লাখ টকামান আছিল তাৰ 4% ইন্টাৰেষ্ট পাৰ মাহৰ মই 3 বছৰ ভুগিছোঁ এইটো আপুনি চাওক কিমান বছৰ হ'ল মোদী আহা যেটো আমাৰ গ্ৰীণফিল্ডত প্ৰগ্ৰাম হ'ল বিটিআৰ ৰেকৰ্ডৰ পিছত এইটো দ্যাট মিন্স তেওঁলোকে অলৰেডি ডিসাইডেড তেওঁলোকে মোৰ এগেইনষ্টত একশ্যন ল'ব যদি একশ্যন আপোনালোকে ফাইনেল কৰিছে তেতিয়াহ'লে মোক পাৰ্টি অফিচৰ মাতি পেলাই মোক অপমানিত কৰাৰ কোনো যুক্তি নাছিলে এই 40-50 জনৰ ফ্ৰণ্টত মোক এনেকা আঙ্গুল তুলি ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টে ৱাৰ্নিং দিছে ডাইৰেক্ট ৱাৰ্নিং দিছে মোক কয় আপুনি ভাল কৰা নাই এইটো মই কি ভাল কৰা নাই মই মোৰ পাৰ্সোনাল ষ্টেটমেণ্টে দিছোঁ আপোনালোকে গম পাই দিছে নাম লৈ নাম লোৱাৰ কি আছে ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টে হ'ব আপোনালোকে জানে কোন তেতিয়া মোক একদম ডাইৰেক্ট কৈছে তই একটা কথা ইয়াত নকবি তোক ইয়াত তোৰ কথা শুনাৰ কাৰণে আমি তোক মাতা নাই একদম চুপচাপ বহি থাকিবি দ্যাট মিন্স কি এইটোৰ মিন্স একদম ক্লিয়াৰ যে তেওঁলোকে ডিসাইড কৰি বহিছে কি কৰিব লগা আছে মোক কথা পাতিব নিদিয়ে মই আৰু একো নকলোঁ তেতিয়া মোক ক'লে আমাৰ ইউথৰ ভাইচ প্ৰেচিডেণ্ট বা কিবা হ'ব প্ৰহ্লাদ ব্ৰহ্ম সি মোক তাক ক'লে দেৰাচাতে আপুনি ডিচিশ্যনটো শুনাই দিয়ক তেতিয়া সি ক'লে দাদা আপোনাক আজিৰ কাৰণে আমি ছাছপেণ্ড কৰিলোঁ টেম্পৰৰী আজি আৰু কালিৰ ভিতৰত আপুনি মানে তাৰ আগত দেৰাচাত ছাৰে মোক ক'লে মানে ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টে যে আপুনি মাপ খুজিব লাগে এইটোৰ ওপৰত আমাৰ ফ্ৰণ্টত আৰু মিডিয়াত প্ৰেছ মিট কৰি মাপ খুজিব লাগে যে আপুনি ভুল কৈছে আৰু আপোনাৰ ৱাৰ্ডটো আপুনি ৰিটাৰ্ণ ল'ব লাগে মইতো জবাব দিবলৈ গৈছোঁ মোক কৈছে আপুনি একটা কথা ক'ব নালাগে মই আৰু একো নক'লোঁ তেতিয়া তাক ক'লে যে আপুনি ডিচিশ্যনটো শুনাই দিয়ক মোক ক'লে আপোনাক আজিৰ কাৰণে আমি ছাছপেণ্ড কৰিলোঁ আজি কালিৰ ভিতৰত আপুনি প্ৰেছ মিডিয়াত গৈ এইটো ৱাৰ্ডটো উইথড্ৰ কৰিব লাগে দুৰ্গা পূজানি ধামাকা দখনা ডিজাইন दखना फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सरनि रयेल बड फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दखना गेमस्रि गाननाय दखना मिथि गाननाय दखना थाइलेण्ड दखनानि धामाका दखनानि डिजाइन दखना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बड दखना गलायाव मोननो हागोन नोंथांमोना गेमस्रि गाननाय दखना मिथि गाननाय दखना सिकिरि दखना आर'नाइ दखना आरो थाइलेण्ड दखनाखौ होलसेल रेटआव बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दखना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन अदालगुरिनि रयेल बड फेशन हाबाव बायदि रोखोमनि दखना नोंथाङा दखनानि फालांगि खालामनोब्लाबो रयेल बड हाबाव गासैबो दखनाखौ होलसेल रेटआव मोननो हागोन खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन रयेल बड गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया रयेल बड हाब दखना गलानि थंआनो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दखना फालांगि खालामनोब्ला 9957383083 जानबुं नङाव खौरां लानो हागोन